মই এটা কথা কি এইটো হৈছে নিয়ম আমাৰ আগৰ দিনৰ পৰম্পৰা হয় আৰু এইটো দিয়াৰ লগে লগে মোৰ এটা দায়িত্ব আহি যায় মিডিয়াটো অকণমান তোমালোকক সাক্ষাৎ কৰিব বিচাৰিছোঁ আৰু আজি হৈছে বৰষুণৰ বতৰ খুব অন্ধাৰ মানুহকেইটা মুখীখন ভালকৈ ওলাইছেনে মন কি হ'ব এতিয়া নমস্কাৰ বন্ধুসকল মই ৰাধিকা ফাৰ্ম হাউচলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মোৰ লগত কোন আছে জানেনে আজি একদম মোৰ ঘৰৰ মানুহ আৰু মই কি কওঁ নগাঁৱৰ পৰা আহিছে নগাঁৱৰ কাকিৰ পৰা আৰু আপোনাৰ নামটো কি আছিলে নমস্কাৰ মোৰ নাম শ্ৰী কংকন দাস আৰু এইফালে পংকজ নাথ এইফালে পংকজ নাথ এইফালে কংকন গতিকে বন্ধুসকল আজি চব তেওঁলোকে ৰাতি কালি 10টা বজাত গাড়ী উঠিছে মানে কালি ৰাতি 10টা বজাত গাড়ী উঠি আজি ৰাতিপুৱা 4টা বজাত তেওঁলোক পাইছেহি আৰু আহি এই অকণমান ৰেষ্ট কৰি ব্ৰেকফাষ্ট কৰি এয়া মোৰ লগত ট্ৰেইনিঙত বহিছে আৰু তেওঁলোকৰ 3 ঘণ্টীয়া যিটো কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ আপোনালোকে আশীৰ্বাদ কৰক আৰু চাই থাকক ভিডিঅ'টো কিমানখিনি মই তেওঁলোকক কি বুজাওঁ কংকন আৰু পংকজ গতিকে কি হৈছে মই তেওঁলোকক প্ৰথমতে আহাৰ পৰা কি হয় উৎসাহ দি আছোঁ মটিভেশ্যন কৰি আছোঁ একচুৱেলি ফাৰ্মৰ বা যিকোনো কামেই কোনোবাই যদি উৎসাহ নিদিয়ে কোনোবাই যদি তোমাক মটিভেশ্যন নকৰে কামটো কৰি শান্তি নালাগে তোমাক যদি কোনোবাই ফাৰ্ম এখন কৰিছা উদাস কৰি দিয়ে তোমাক ফাৰ্মখন কৰিবলৈ মন যাবনে কেতিয়াও ফাৰ্মখন কৰিবলৈ মন নাযায় মেইন হৈছে তোমাৰ ঘৰৰ মানুহখিনিয়ে বা ওচৰ চুবুৰীয়াই যদি তোমাক যদি কোনোবাই হতাশ কৰি দিয়ে অকণমান হ'লেও অন্তৰত আঘাত হয় আৰু ফাৰ্মখনৰ বিঘিনি হয় হয়নে সেইকাৰণে কি হয় সকলোৱে যদি উৎসাহ দিয়ে আজি নৱ প্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী আছে ছাপৰ্ট দিব লাগে ডাউন কৰিব নালাগে ধৰ এইবোৰ কেলে ছাগলী পুহিছ বা এইবোৰ কেলে গাড়ী চলাইছ আজি বেটেৰী চলাইছ চলাও তেতিয়াহে শিকিব স্বয়ং ভগৱান শ্ৰীকৃষ্ণই গৰু চৰাইছিলে গতিকে আমি কি কুটা হয়নে গতিকে আমিও প্ৰতিটো কামেই আমি শিকিব লাগে সাধনা তপস্যা আমাৰ তপস্যা কি আমি সদায় দৈনন্দিন একেটা বস্তুকে কৰি থাকোঁ আমাৰ ভাগৰ লাগেনে নালাগে কেতিয়া নালাগে যেতিয়া আপুনি তাক ভাল পায় আপুনি শুই থাকোঁতে ছাগলী এজনীয়ে মে কৰিলে যেতিয়ালৈকে আপোনাৰ নিচা নাই তেতিয়া আপুনি শুয়ে থাকিব যেতিয়া নিচা আহিব আপুনি কোনো পৰ্যায়ও আপুনি ৰৈ থাকিব নাই একেদৰে উঠি যাব ৰাতি বেলেগৰ ছাগলী বেপায় মই উঠি গৈ দৰজা খুলি চাওঁগৈ মোৰ ছাগলী বগীব লগা থাকিলে এই বেবাই নেকি গৈ এতিয়া চাওঁ নহয় বেলেগৰ ছাগলী আকৌ তেওঁক ফোন কৰি কৈ দিব তোৰ ছাগলী বেবাই ধুনীয়া তামোল দেই আমাৰ নগাঁৱৰ তামোল যে পাইছোঁ তামোলটো দেখিয়ে মোৰ পচন্দ ইমান স্বাস্থ্যৱান তামোল তেতিয়াহ'লে ছাগলীকেইটাও ধুনীয়া হ'ব নহয় জানো মোৰ তামোলটো সঁচাই বতাহখনতে পিছত তামোলটো ইমান ডাঙৰ বতাহখনতে যোৱা নাই তামোলটো ইমান ডাঙৰ তেনেকৈ বুকুৱাই কল পকাব নোৱাৰি এই যে কিবা চনেকা আণ্ডাটো শুনিছে নাই হানচিনি নে চনেকা আণ্ডা দিয়া কাহিনীটো যে সেই তেনেকুৱা হ'বগৈ লাষ্টত গৈ পেলাই সেইটো কাৰণে কি হয় যিটো আপুনি ভাল পায় সেইটোৱে কৰিব লাগে যিকোনো কামেই একদম যিটো ভাল পায় সেইটো কৰিলে কি হয় ছাকচেছ হ'বই ছাকচেছৰ শিখৰ চুবলৈ হ'লে আপোনাক কোনোবাই উৎসাহ দিব লাগিব বিশেষকৈ ঘৰৰ মানুহখিনি আপোনাৰ মাইকী মানুহে যদি আপোনাক সেইবোৰ কাম নাই আৰু ছাগলীহে পুহিবলৈ আছিলে ছাগলীত কেইটকা পাবা যেতিয়া সেইবিলাক কথা কৈ যায় তেতিয়া কি হয় আমাৰ মনটো উদাস হৈ যায় আৰু পুহিবলৈ মন নাযায় সেইকাৰণে প্ৰথম হৈছে আপোনাক যদি কোনোবাই মটিভেশ্যন কৰে আপোনাৰ ভাল লাগিব আৰু আজি মোক গুৰু যেতিয়া মানিলে মই এটাই কৈছোঁ যে যিমানখিনি পাৰোঁ মই আপোনাক সদায় আপুনি যদি যেতিয়াই ফোন কৰে 12টাত কৰে বোলে বাইদেউ মোৰ ছাগলীজনী প্ৰব্লেম হৈছে আপুনি এইটো কি কৰিব মই তেতিয়াও আপোনাক কিবা এটা উপায় দিম কিন্তু ফাৰ্মখনৰ মেইন গুৰি ধৰোঁতা কোন জানেনে সেই মতা ছাগলী যে আপোনাৰ ফাৰ্মৰ মেইন মূল মানে বস্তুটো হৈছে মতা ছাগলী সেইকাৰণে মতা ছাগলীটোক আপুনি যিমান পাৰে সুৰক্ষিত কৰি যিমান পাৰে মানে তাক মানে যতন কৰি ৰাখক মতাটো গতিকে সেইটোৱে হৈছে আমাৰ ফাৰ্মৰ মেইন বস্তু হয় এতিয়া আপোনালোকৰ কি কি সমস্যা আছে মই সেইখিনি জনাৰ আগতে মই কেইটামান কথা আপোনালোকক লিখিব লাগিব যে প্ৰথম আপোনালোকে ধৰি লওক এতিয়া মোৰ ওচৰলৈ আপুনি আহিছে আপুনিও এদিন বেষ্ট গড ফাৰ্মাৰ হ'ল আপুনি এজন কাৰোবাক কোনোবা এজন গৈছে আপোনাৰ ওচৰত আপুনি ট্ৰেইনিং দিব লাগিব আপুনি কেনেকৈ দিব ট্ৰেইনিং ক'ৰ পৰা আৰম্ভ কৰিব যেনেকৈ গৰু বিষৰ ৰচনাখন প্ৰথমতে কি কয় পৰিচয় এনেকৈ থাকে নাই গৰু কি বুলি কয় খাদ্য এনেকৈ থাকে নাই ভাগ তেনেকৈ আমি যেতিয়া ট্ৰেইনিং দিওঁ চবৰে এটা এটা ভাগ থাকে
সেইকাৰণে মই যিটো আপোনাৰ প্ৰেক্টিকেলি কিন্তু মই মুখে কৈছোঁ কিন্তু যিখিনি থিয়ৰী সেইখিনি মই ক'ব লাগিব কেলৈ আপুনি আৰম্ভ কৰক পৰীক্ষাটো কোনে লিখিব এতিয়া তোমাৰ হাত বিষালে আৰু হাত বিষালে আৰু আজি কিমান লিখিব লাগিব ঠিক আছে মানে ক'ব দেই নোখোৱা নি আজি নোখোৱা নি আজি প্ৰেক্টিকেল ন মাইনা ভাগ প্ৰেক্টিকেল এতিয়া মাইনা প্ৰেক্টিকেল হ'ব ন কাৰ কোচত উঠিবা কোনটো দাদা কোচত উঠিবা এতিয়া তোমালোকৰ কোনোবা এটা ইয়াক কোচত ধৰা এইজনী পেলু চেলু নাই দেই তাই এনেই খাই পেটোৱা এতিয়া আমাৰ এটা হৈছে ডিজিটেল থাৰ্মোমিটাৰ এটা হৈছে ডিজিটেল থাৰ্মোমিটাৰ তোমালোকৰ আছে নহয় আছে নাই 25টা ছাগলী আৰু থাৰ্মোমিটাৰ নাথাকিলে এইটো হৈছে এনেকে টিপি দিয়াৰ পাছত ল' বুলি আহিব আমি পায়খানা দৰ্জাতহে এইটো ভৰাব লাগিব পাচাবৰ দৰ্জাত নহয় এতিয়া পায়খানা দৰ্জা উলিয়াব লাগিব ভালকে ধৰা হ'লনে এতিয়া আমি পায়খানা দৰ্জাত তাইক দুখ পাবলৈ নিদিবা দেই কোনোবা এটা থিয় হৈ চাব লাগিছে বেছি যদি টেম্পাৰেচাৰ থাকে ইয়াত লগালগ আপোনাৰ 4লৈ গুচি আহিব এতিয়া 100 এইটো 0.9 দেই এইটো 1 হৈছে 101 আৰু নাহে আৰু 101 103 লৈকে নৰ্মেল থাকে আমাৰ ফাগুন মাহটো মানুহৰ কাৰণেও বেয়া হয়নে ফাগুন মাহটো আমাৰ মানুহৰ কাৰণে বেয়া জীৱ জন্তুৰ কাৰণে বেয়া কি হয় আমাৰ মুখবিলাক শুকাই আহে হয়নে হাৱা বতাহ এইটো কি হয় যেতিয়া ৱেডাৰটো চেঞ্জ হয় ঠাণ্ডা আৰু গৰম তেতিয়াই কি হয় বেমাৰৰ বীজাণুবোৰ এক্টিভ হয় বেয়া বস্তুবোৰ কেতিয়া এক্টিভ হয় যেতিয়া ঠাণ্ডা গৰমৰ মাজতে বেয়া বস্তুবোৰ এক্টিভ হয় হয়নে তেতিয়া গৰম দিন আহে চব বিছা ওলায় পোক ওলায় হয়নে তেতিয়া বীজাণুবিলাকো আহে বৰষুণটো পৰাৰ লগে লগে মাখি আহে নাই মাখিয়ে কি কৰে বীজাণুটো কঢ়িয়াই আনে মই একদম নেচাৰেল যিটো ভাষা সেইটো কৈছোঁ দেই মোৰ কোনো ডক্টৰী ভাষা নহয় মই একদম যিটো নেচাৰেল ভাষা সেইটোহে কৈছোঁ সেই বেমাৰৰ বীজাণুটো সেইখিনি সময়তে কঢ়িয়াই অনাৰ সময় আগে আমি ভেকচিনটো কৰিব লাগে আপোনাৰ গাঁওখনত পিপিআৰ লাগিছে আপুনি গম পাইছে যে এইখন গাঁৱত পিপিআৰ লাগিছে হয়তো আপোনাৰ ছাগলীজনী গাতো লাগি আহিছে তাই ইমিউনিটি ষ্ট্ৰং থকাৰ কাৰণে তাই পিপিআৰ হোৱা নাই কিন্তু সেইখিনি সময়ত যদি আপুনি ভেকচিন দি দিয়ে তেতিয়া কি হ'ব তাই যে ভিতৰত এই ভেকচিন মানে কি বীজাণু ভেকচিন ইয়াত কি আছে বীজাণুটো আছে গোট ফক্সৰ পিপিআৰৰ বীজাণুটো আছে সেই বীজাণুটো কি হয় যেতিয়া আপোনাৰ তাত আকৌ থাকা সত্ত্বেও আপুনি যেতিয়া সোমাই দিব তাই একোৱে হোৱা নাছিলে কিন্তু যেতিয়া আপুনি ইনজেকশ্যন পুছ কৰি দিলে হয়তো তেতিয়া পিপিআৰ হৈ যাব সেইকাৰণে সদায় সাৱধান মানে এই মাহটোৰ আগে ফাগুন মাহৰ আগে আমি ভেকচিন দিয়াটো খুব আৱশ্যক এতিয়া চাবচোন চৰকাৰী ভেকচিনবিলাক কেতিয়া আহে এনেকুৱা সময়তে আহে ফাগুনৰ আগে আহে কেলৈ আহে এই সময়টোতে গোটেই বীজাণুবোৰ এক্টিভ হয় জানুৱাৰী মানত মাৰি দিব তেতিয়া মানে কি হয় আৰু সদায় ডায়েৰীখন মই মেইনটেইন কৰিবলৈ কৈছোঁ যে আজি ছাগলীজনী প্ৰেগনেণ্ট 4 মাহ হৈছে সেই 4 মহীয়া ছাগলীজনীক আপুনি মাৰিব নোৱাৰে 3 মাহ আছে 3 মাহ 2.5 মাহ হ'লে মাৰিব পাৰিব আৰু ঘৰলৈ আহি কি পালে কি নাই দুআষাৰ ৰাইজক কওক আজি তেনে বতৰ বেয়া আৰু ভিডিঅ' কি মানুহকেইটা কোলা মোলা ওলাইছে ঠিকান নাই মানে অকণমান লাইট চাইট দি দিবি দি দিব লাগিব আপোনাৰ ওচৰত আহি ভালেই পালোঁ ওচৰলৈ যোৱা নজনা কথা শিকিলোঁ ভালেই লাগিল বহুত ভাল লাগিল মানে দুজনে কি কয় কওক আমাৰ এতিয়া নগাঁৱৰ মানুহ আৰু দুজনে কি মোৰ ওপৰত কমেণ্ট দিয়ে মানে কোনোবা যদি আগ্ৰহী আছে ছাগলী ফাৰ্ম কৰিম বুলি আহি পেলাই নগাঁও কাকিৰ পৰা আহি পেলাই যেনেকৈ আমি শিক্ষা লৈছোঁ আহক আপোনালোকো আগবাঢ়ি আহক বাইদেউক বহুত ভাল লাগিল ভাল পাওঁ কাৰণে আহিলোঁ সকলোখিনি ভালকৈ বুজাই দিলে সকলোকে আশীৰ্বাদ থাকিল আহক বুলি আলে সেইখিনি আৰু বাইদেউৰ লগত যোগাযোগ কৰি বস্তুখিনি বুজক কৰিব নালাগে আহি পেলাই বস্তুখিনি বুজক ধুনীয়াকৈ কিবা আছে যদি মোক সোধক মই মানে সেইকাৰণে শিকাবলৈ সদায় ইচ্ছুক প্ৰথমতে এই ইমান কম সময়তে গোটেইখিনি মেইন প্ৰব্লেম এটা পাইছোঁ আমি এই পোৱালীবিলাকৰ হেৰি হয় চৰ্দি জ্বৰ আৰু এই কাহ এইফালে বন্ধুসকল আজি তেখেতসকল মোৰ ওচৰলৈ অহা মেইন কথাটো হ'ল মই কৈ দিছোঁ
মই সেইদিনাখন তেওঁ মানে মোলৈ ফোন কৰিছিলে যে বাইদেউ মোৰ ছাগলী পোৱালীকেইটা এনেকৈ লেট্ৰিন কৰিছে আৰু খুব চৰ্দি লাগিছিলে ন। তাৰপিছত মই 2 দিন তেওঁ ফোন কৰিছিলে, কিন্তু মই একচুৱেলি নাম্বাৰবোৰ ছেভ নকৰোঁ আৰু মই নামো নুসুধোঁ, সুধিবলৈও সময় নাপাওঁ কোন হয় কি কথা। মই এনেই সুধোঁ আৰু আপোনাৰ কিমান ছাগলী আছে কি কথা কওকচোন বাৰু, তেনেকৈ বুলিয়ে সুধোঁ, চবকে নাম চাম নুসুধোঁ, নগাঁও বুলি গম পাওঁ। তাৰপিছত যেতিয়া তেওঁ ক'লে যে ছাগলী এইটো এইটো হৈছে, মই কেইটামান দৰৱ দিলোঁ আৰু দৰৱকেইটা খুৱাই যেতিয়া ভাল পালে, পোৱাৰ পাছত তেওঁ মানে মোৰ ওচৰলৈ আহিবলৈ খুব ইচ্ছুক কৰিলে আৰু ক'লে যে বাইদেউ আপুনি ট্ৰেইনিং দিবনে? বোলো কেলে, মই সাজুৱে আছোঁ আহক। তেতিয়া তেওঁলোকে ৰাতি ফোন কৰিলে যে বাইদেউ কাইলৈ গৈ আছোঁ। মই বোলো আহক। আজি আহি পেলাই মোৰ ওচৰত উপস্থিত হ'ল আৰু তেখেতসকলৰ ট্ৰেইনিং বৰ্তমান শেষ হৈছে আৰু ভাত খোৱা আমাৰ আজি মানুহজনে ভাত বনালে। মই কাৰণ কি ৰাতিপুৱা ৰুটি চুটি বনাই পেলাই ইয়াত বহি দিয়াৰ পাছত তেওঁৱে আজি ভাত পানী বনালে যে আলহী খোৱাটো আমাৰ মানুহজনৰ দায়িত্বত দি দিলোঁ। আৰু ল'ৰাই ভিডিঅ' কৰি আছে আৰু আজি আলহী কি পাই নাজানো আৰু ভাত আৰু এদিন খাবলৈ মাতিছে, একদম অকল খাবলৈহে মাতিছে আৰু বন্ধুসকল বহুদিন হ'ল মই ভিডিঅ' দিয়া নাই কাৰণ মই একেবাৰে সময় নাপাওঁ। খুব ডাঙৰ মই টপিক এটাৰ ওপৰত মই নেক্সট ভিডিঅ'টো দিবলৈ গৈ আছোঁ, যিটো আমাৰ জাত যোৱাৰ সমস্যা, যিটো মই একদম খুব মানে সদায় দিম বুলি ভাবোঁ কিন্তু একদম সময় নাপাওঁ আৰু সেইটো কাৰণে ক্ষমা বিচাৰিছোঁ। চবেই কৈ থাকে বাইদেউ ভিডিঅ' দিয়ক ভিডিঅ' দিয়ক ভিডিঅ' দিয়ক, ক'ত ভিডিঅ' দিবলৈ দেখোন সময় নাই, উশাহ ল'বলৈ সময় নাইকিয়া বুলি কৈছে। এনি টাইম মানুহক ফোনে আহি থাকে আৰু কোনোবাই ভাল বেয়া সোধে, কোনোবাই দৰৱ সোধে, বাইদেউ ফাৰ্ম খুলিবলৈ লৈছোঁ আমাক এইটো শিকাই দিয়ক, মানে তেনেকৈয়ে দিনটো মোৰ গুচি যায়। এইফালে ঝাৰু মাৰি থাকোঁ, এইফালে ফোনো ডিঙি তেনেকৈ ওলমি থাকে, তেনেকৈয়ে মোৰ কামো চলি থাকে, ফোনো চলি থাকে আৰু চবকে যিমানখিনি পাৰোঁ হেল্প কৰিছোঁ। আৰু কোনোবাই যদি কিবা নজনা কথা আছে সোধক, মই আছোঁ বাৰু, মই যিমানখিনি পাৰিম হেল্প কৰিম। আৰু এখেতসকলক মই আশীৰ্বাদটো দিয়াৰ মোৰ যোগ্যতা নাই, কিন্তু মই এটাই আহাৰ পৰা উৎসাহে দি আছোঁ যে মটিভেশ্যন কৰি আছোঁ যে আপোনালোকে কৰক, পৃথিৱীত কৰিব নোৱাৰা কাম একো নাই। এইটো নহয় যে অকল বিটেলহে পোহক, অকল চিৰহিহে পোহক, মই লোকেলো পুহিব দিছোঁ, হয়নে বাৰু? লোকেলটো কেলৈ পুহিব দিছোঁ, আমাৰ ৱেডাৰৰ লগত লোকেলটো খুব ধুনীয়াকৈ খাপ খায় আৰু সেইটো কাৰণে মাৰ্কেটটো পাবলৈ হ'লে লোকেল লাগিবই। কিন্তু তাৰ লগতে যদি আমি 2-এটা চিৰহি বিটেল কৰোঁ, আমি কিছুমান তাৰ পৰা শিক্ষাও পাম আৰু খুব ধুনীয়া মানে আপোনাৰ এটা কি আৰু ফাৰ্মখনৰ এটা সৌন্দৰ্যও বৃদ্ধি হয় যে ইমান ধুনীয়া ধুনীয়া ছাগলী আছে বুলি আপোনাৰ কাম কৰিবলৈ উৎসাহ থাকিব। যেতিয়া ফাৰ্মখনলৈ সোমাই যাব, যেতিয়া প্ৰকাণ্ড ছাগলীকেইটা দেখিব, মইতো খুৱাব লাগিবই, তেখেতক কম্পালচৰি খুৱাবই লাগিব। মনলৈ কি হয়, যোনে ছাগলী পোহে সি জানিব যে ছাগলী মানে যোনে ভাল পায় ছাগলী ৰাতিপুৱা উঠি পেলাই আপুনি বেলেগ নাচায় এই ছাগলীকেইটা কেনেকৈ আছে, গঁৰালে গৈ হাগাটো আপোনালোকে প্ৰথম চাই, হয়নে? কেতিয়াবা ৰাতি শোৱাৰ সময়ত আপোনালোকে পায়খানাটো নিৰীক্ষণ কৰি আহেনে বাৰু? সদায় নিৰীক্ষণ কৰিব। চবতকৈ ইম্পৰ্টেণ্ট হৈছে আমি পায়খানা পাচাব সদায় আমি নিৰীক্ষণ, কোনোবাই পাচাব কৰিব পৰা নাই নে, কোনোবাই পায়খানা ঢিলা কৰিছে নেকি, সদায় এবাৰ ৰাতিপুৱা পেটটো বিষাইছে নেকি, কোনোবা থিয় হৈ আছে নেকি, জপকা মাৰি আছে নেকি, সেইখিনি খুব ইম্পৰ্টেণ্ট। খুব ভাল কথা, মই খুব ভাল পালোঁ আপোনালোকৰ যিটো মোৰ লগত অকণমান হ'লেও মেটচ কৰিলে। কেলৈ মই ৰাতি বুলি কোৱাৰ লগে লগে এবাৰ চাই আহোঁ কি হৈছে, ৰাতি মই ভয় নকৰোঁ, মোৰ ভূত পিশাচ হ'লেও ভয় নালাগে। কেলৈ ভয় নালাগে, মোৰ যে সেইটো নিচা আছে আৰু নিচা থাকিবই লাগিব। মই কৈছোঁ যে নিচা নাথাকিলে একো কামৰে হেৰি নাই। গতিকে ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু তেখেতসকলকো খুৱাই খুৱাই বিদায় দিবলৈ আছে। আপোনালোকৰ কেতিয়া আছে বাছ? ৰাতি 10টাত নাইট ছুপাৰ। এতিয়া 10টাত আপোনালোক যাবগৈ আকৌ 10টাত যামগৈ আৰু এতিয়া মোৰ লগত অলপ কাম কৰি দিব লাগিব। হ'ব সামৰি দে। তেওঁলোক এতিয়া যাবলৈ ওলাইছে। আজি কংকন আৰু পংকজ আহিছিলে আৰু বৰ ধুনীয়াকৈ তেওঁলোকে আহি কি ট্ৰেইনিং ল'লে নাজানো, কিন্তু ৰাতিপুৱা তেহেঁতি 4টা বজাত আহি পালেহি আৰু মোৰ ঘৰ পালেহি 5টা বজাত, নহয়নে? আৰু আহি এতিয়া একদম পূৰা ৰেডি, দেখাই দিয়ে অকণমান মুখীখন ৰেডি চেডি গো। তোমালোক আহোঁতে ইমান বেয়া নাছিলে নহয়, ৰ'বলৈ জেগা নাই। এতিয়া আমাৰ বাহনে তোমালোকক থ'বগৈ। আমাৰ ৰথত উঠি এতিয়া হেৰি ক'লে যে নগাঁৱলৈ, নগাঁও মানুহ